নমস্কাৰ আপোনালোক সকলোলৈকে পুনৰবাৰ মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আন এটা নতুন ৰেচিপি। এইখিনিতে আপোনালোকলৈ মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আহিবলগীয়া নতুন ভিডিঅ'সমূহ চাবৰ বাবে। এয়া মই কঁঠাল লৈছোঁ। কঁঠালখিনি মই চালনীত চেকি পেলাই তাৰ যিটো ৰসটো আহে সেইটো লৈছোঁ, গুটিবোৰ সাইড কৰি ৰাখিছোঁ। আৰু এইফালে লৈছোঁ পিঠাগুড়ি, যিকোনো চাউলৰ পিঠাগুড়ি ল'ব পাৰে। মই ইয়াৰ পিঠাগুড়ি লৈছোঁ 6 টেবুল চামুচ, আৰু আনহাতে কঁঠালৰ যিটো ৰস লৈছোঁ সেইটো লৈছোঁ 5 টেবুল চামুচ। দুইখিনি সমান হ'ব নালাগে। গোটেইখিনি একেলগে ফাৰ্ষ্ট মিক্স কৰিম। এইখিনি যেতিয়া আমি পেষ্টটো বনাম তেতিয়া একেবাৰে খুব বেছি ডাঠো কৰিব নালাগে আৰু একেবাৰে পাতলো কৰিব নালাগে, এটা হিচাপত কৰিলেই হ'ব। আৰু সদায় মন কৰিব, যদি বনাই আপোনালোকে মোৰ ভিডিঅ'টো চাই তেনেহ'লে পিঠাগুড়িতকৈ কঁঠালৰ ৰসৰ পৰিমাণটো অলপ কমাই দিব। আৰু ইয়াতে অকণমান প্ৰয়োজন এচিকুট নিমখ, খুব বেছি দিব নালাগে। এয়া চাওক পেষ্টটো হয়তো আপোনালোকে ধৰিব পাৰিছে, খুব বেছি ডাঠো নহয় আৰু খুব কমো নহয়। এতিয়া আনহাতে মই জুইডাল লগাই দিলোঁ আৰু কলপাত লৈছোঁ, এখন কোমলীয়া কলপাত লৈছোঁ। এই চাওক যিটো ক্ষীৰা থাকে কলপাতৰ, সেই ক্ষীৰাডাল কাটি ছাইড কৰি দিব লাগে, নহ'লে আপোনালোকৰ মেৰিয়াবলৈ প্ৰব্লেম হ'ব পাৰে। সেয়ে এডাল কাটি দিব আৰু অকণমান ৰিফাইন বা ঘি আপোনালোকে যি ভাল পায় অলপ লগাই ল'ব। মই ঘি এড কৰিছোঁ ইয়াতে অকণমান। তাৰপিছত পেষ্টটো বহাই দিলোঁ। পেষ্টটো সমানে মিলাই দিছোঁ কলপাতখনত, যাতে সকলো ফালে সমানেই সিজি যায়। এতিয়া চাওক মই কলপাতখন কেনেকৈ মেৰিয়াম। মই যেনেকৈ মেৰিয়াই দিম তেনেকৈ আপোনালোকে মেৰিয়াব। একেবাৰে সহজ আৰু সোনকালে হৈ যায়। আপোনালোকে ঘৰত এই পিঠাবিধ এবাৰ ট্ৰাই কৰি চাব। আশা কৰোঁ সকলোৱে ভাল পাব। খাবলৈও খুবেই টেষ্টি হয়, একেবাৰে স্বাস্থ্যসন্মত হয়। আনহাতে মই জুইত লোৰ টাৱাখন বহাই দিছিলোঁ গৰম হ'বৰ বাবে। এতিয়া ইয়াতে মই পিঠাটো দি দিলোঁ আৰু এনেকৈ 15-20 মিনিট ইলুটি সিলুটিকৈ এইটো আমি ভাজিম। ইয়াত কোনো ধৰণৰ তেল, মছলা বা বেলেগ কোনো ধৰণৰ কেমিকেলছ প্ৰয়োজন হোৱা নাই। সেয়ে খুবেই স্বাস্থ্যসন্মত আমাৰ এবিধ থলুৱা অসমীয়া পিঠা হয়। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, খুবেই ভাল পাব। যিহেতু এতিয়া কঁঠালৰ বতৰ, ঘৰত কঁঠালো নিশ্চয় সকলোৰে ঘৰে ঘৰে প্ৰায় থাকিবই, আৰু লগতে পিঠাগুড়ি বনাবলৈ ইমান টান নহয়, একেবাৰে ইজি হয়। এইটো ভাজি থাকোঁতে যেতিয়ালৈকে কলপাতৰ গোন্ধ আৰু কঁঠালৰ গোন্ধ নোলায় তেতিয়ালৈকে ইলুটি সিলুটি কৰি ভাজি থাকক। যেতিয়া গোন্ধ ওলাব বুজিব যে পিঠাটো হৈ গৈছে আমাৰ খাবৰ বাবে। এয়া চাওক, এয়া কলপাতৰ এটা পুৰা যোৱা নিচিনা হয়। এই পিঠাবিধ খুবেই টেষ্টি হয়। আমাৰ ঘৰত আইতা, মা, খুৰীহঁতে বনোৱা দেখিছোঁ। সেয়ে এইবাৰ মই নিজেই চেষ্টা কৰি চালোঁ কেনেকুৱা লাগে, আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। সেয়ে আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰিব, কেনেকুৱা পালে খাই মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। বেছি সময়ৰো প্ৰয়োজন নহয় আৰু বেছি বস্তুৰো প্ৰয়োজন নহয়, একেবাৰে কম সময়তে কম বস্তুৰে ঘৰতে সহজতে বনাব পৰা এবিধ থলুৱা অসমীয়া পিঠা। এনেকৈ জুইত লোৰ টাৱাত বনাই খাই চাব, খুবেই ভাল লাগে। টাৱা নহ'লেও কোনো কথা নাই, কেৰাহীটো বনাব পাৰে। বহুতেই সোৱাদে হয়, আৰু যিটো গোন্ধ ওলাই ইয়াৰ পৰা কলপাত আৰু কঁঠালৰ, সোৱাদতে খাওঁ খাওঁ লাগি যায়। খুবেই টেষ্টি হয়। হয়তো বহুতে বনাব জানেই চাগে, খায়ো পাইছে। সেয়ে মই আজি নতুনসকলৰ বাবেহে এই ৰেচিপিটো লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া চাওক, ইলুটি সিলুটি কৰি অলৰেডি হৈ গ'ল, গোন্ধটো ওলাই আহিছে। এইটো নমাবৰ বাবে হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে দেখিবলৈ।
আনহাতে এতিয়া মই দেখাম এখন পুৰঠ কলপাতত কেনেকৈ বনাব পাৰি আৰু ইজি প্ৰচেছত কেনেকৈ বনাব পাৰি। কলপাতখন এনেকৈ জুইত সেকি ল'ব লাগে যাতে মেৰিয়ালে কলপাতটো ফাটি নাযায়, নহ'লে মেৰিয়াই দিলে কলপাতটো ফাটি যায়। সি এনেকৈ অকণমান সেকি ল'ব লাগে জুইত। হৈ গ'ল, কলপাতখন ল'লোঁ এতিয়া মই। এইখনত মই অইল বা ঘি একো লগাই লোৱা নাই, ডাইৰেক্ট ইয়াতে মই পেষ্টটো দি দিছোঁ আৰু চাওক একেবাৰে ইজি হয়। এইটো হৈ গ'ল, এনেকৈ বনাব। যাৰ হাতত সময় একেবাৰে কম তেওঁলোকে এনেকৈ বনাব। আনহাতে আন এখন পাত ল'লোঁ, তাতে ঘি অকণমান লগাই ল'লোঁ, চেম প্ৰচেছ। একেবাৰে ইজি প্ৰচেছ হয় এইটো। হৈ গ'ল, মই দুখনেই দেখাই দিছোঁ। এতিয়া আমি এই দুখন সেকিম টাৱাত। কলপাতখন এনেকৈ মেৰিয়াই সেকিলেও সোৱাদ একেই হয়, সোৱাদৰ কোনো বেলেগ নহয়, খাবলৈ একেই লাগিব। কিন্তু কেৱল যিসকল মহিলা বা ছোৱালী তেওঁলোক একেবাৰে ব্যস্ত, সময়ৰ অভাৱ তেওঁলোকৰ, তেওঁলোকে এনেকৈ বনাব পাৰে। এয়া চাওক কিমান ধুনীয়া হৈছে। এবাৰ মই দেখাই দিছোঁ কলপাতখন খুলি, চাওক কিমান ধুনীয়া হয় খাবলৈ, খুবেই টেষ্টি লাগে। যিসকলৰ জুইত বনাই খাব পৰা সুবিধা নাই তেওঁলোকে গেছতেই বনাই খাবচোন, কিন্তু জুইত এনেকৈ লোৰ টাৱাত বনালে খুবেই টেষ্টি হয় খাবলৈ। এইটো হৈ গ'ল। এনেকৈ মই কেইবাটাও পিঠা বনাই ল'লোঁ সন্ধিয়া চাহৰ লগত খাব পৰাকৈ। এয়া চাওক, মই খুলি দেখাই দিছোঁ, চাওক সেই কলপাতৰ ভাঁজবোৰ ধুনীয়াকৈ লাগি যায় আৰু গোন্ধটো আহে আৰু খাবলৈও সোৱাদ হয়। এনেকৈ মই কেইটামান পিঠা আপোনালোকক খুলি দেখাই দিছোঁ কেনেকুৱা হৈছে। একেবাৰে গোন্ধটো আহি নাকতে লাগিছে মোৰ, খুবেই ধুনীয়া হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে আৰু আশা কৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডছ সকলোৰে লগতে শ্বেয়াৰ কৰিব বুলি। আৰু আপোনালোকে লাইক কমেণ্ট কৰি জনাবচোন কেনেকুৱা পালে মোৰ ভিডিঅ'টো। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে আমাক বহুত প্ৰেৰণা যোগায় আগবাঢ়ি যাবৰ বাবে। এয়া মোৰ কঁঠালৰ পিঠা ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। পুনৰবাৰ আহি আছোঁ আন এটা নতুন ৰেচিপি লৈ। আজিলৈ আহোঁ, ধন্যবাদ।